হেল্ল' গাইজ, আজি আমি আনবক্সিং কৰিম স্কুৱাৰ ওৱান কিউবৰ। মই অৰ্ডাৰ কৰিছিলোঁ ফ্লিপকাৰ্টৰ পৰা। যদি আপুনিও লোৱাৰ কথা ভাবি আছে, লিংক ডিছক্ৰিপশ্যনত দিয়া থাকিব, এবাৰ গৈ চাব পাৰে। তো ফাৰ্ষ্ট আছে এইখন পে'মেণ্ট ৰিচিপ্ট আৰু তাৰপাছত এইটো কিউব। তো ফাৰ্ষ্ট আমাৰ এইখন কাগজ, ইয়াতে আমাৰ কিউবটোৰ এলগৰিথমবোৰ দিয়া আছে। এইখনৰ সহায়ত আমি কিউবটো মিলাব পাৰিম। তো এইটোৱে স্কুৱাৰ ওৱান কিউব। মই ষ্টিকাৰলেছ কিউব অৰ্ডাৰ দিছিলোঁ, কিন্তু আহিল ষ্টিকাৰ কিউব। তো কিউবটোৰ কৰ্নাৰ কাটিং একেবাৰে ভাল নহয়। এইটো কিউব আমি কম্পিটিশ্যনত ইউজ কৰিব নোৱাৰোঁ। এইটো অকল প্ৰেক্টিচৰ কাৰণে ইউজ কৰিব পাৰিম, আৰু ছলভিঙৰ ক্ষেত্ৰত আমি এই কিউবটো ব্যৱহাৰ কৰিব পাৰিম। এইটো কিউব ABS প্লাষ্টিকেৰে বনোৱা হৈছে, আৰু ইয়াৰে চাইজৰ কথা ক'ব গ'লে 5.6 চেণ্টিমিটাৰ, আৰু ইয়াৰে ওজন হৈছে 0.1 kg। তো এইটোৱে আছিল স্কুৱাৰ ওৱান কিউব।